সুপ্ৰভাত সকলোলৈকে। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ একদম ৰাতিপুৱা 4:30মান বাজিছে। এতিয়া লাহে লাহে 5টা বাজিব হৈছে। জোতা মোজা পিন্ধিব ওলাইছোঁ। মোজা পিন্ধা নাই, ইমান গৰম, ডাইৰেক্ট জোতাযোৰ পিন্ধিছোঁ। ভাবিছে চাগে জোতা পিন্ধি ক'লৈ ওলালে, কৈ আছোঁ ৰ'ব। আৰু বহুদিন হ'ল লাহে লাহে এই কামটো কৰি আছোঁ, যদিও ভিডিঅ' কৰিম বুলি ভাবি সদায় কৰিবলৈ নোৱাৰোঁ, কাৰণ মইতো ভিডিঅ' কৰিব নোৱাৰোঁ। এখেতকে কৰিবলৈ কওঁ, কিন্তু এখেতে ভিডিঅ' কৰি থাকিলে কেতিয়াবা মানে কি গণ্ডগোল হয় ঠিক নাই, সেইকাৰণে ভিডিঅ' কৰা নাই। এতিয়া লাহে লাহে কৰিব পৰা হৈছে, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। এইফালে ছোৱালীক শুৱাই থৈ দিছোঁ একদম কম্বল চম্বল দি, মানে ৰুমটো একদম ঠাণ্ডা কৰি আৰু কম্বল দি শুৱাই থৈ দিছোঁ। আৰু আজি যাবলৈ ওলাইছোঁ মই গাড়ী শিকিবলৈ। আজি নহয় দেই, মাজে মাজে শিকি আছোঁ, কিন্তু একদম মানে মনতেই থকা নাই। সেইকাৰণে ছোৱালীজনীক লগত লৈ শিকিলে বহুত দিগদাৰ হয়। তাই শুই থাকোঁতে একদম ৰাতিপুৱাই ৰাস্তাও খালী হৈ থাকে, সেইকাৰণে মানে যাবলৈ ওলাইছোঁ। 5টা বজা নাই বাৰু, বাজিব আৰু লাহেকৈ। এই গাড়ী চাড়ী মানুহজনে উলিয়াই দিলে আৰু তেখেত গাড়ীত বহিলে। আৰু মই মানে ছোৱালীজনীক চাই আছোঁ, কিবাকৈ উঠিলে দিগদাৰ হ'ব বুলি। লাহেকৈ ময়ো ওলাই আহি গাড়ীতে বহিলোঁ আৰু এতিয়া যাম ৰাস্তাৰ ফালে, একদম ৰাস্তালৈ ওলাই যাম। আৰু এই আমি ঘৰৰ পৰা মানে আমাৰ এই ওচৰৰ ফিল্ডখন লাহেকৈ পাইছোঁ, আৰু এই টাৰ্ণিংটো পালে মোৰ বুকুখন ধপধপ কৰে, কাৰণ মই এই ৰাস্তাটো সিফালে একোৱেই নেদেখোঁ। সেইকাৰণে বিৰাটেই ভয় লাগে এইডোখৰ চলাবলৈ। এদিন স্কুটিত ছোৱালীজনী মই স্কুল যাওঁতে অকণমান পৰিয়ে যোৱা নিচিনাই হৈছিল, আৰু তেতিয়াৰ পৰা গাড়ী চলাবলৈ মোৰ বহুত ভয় লগা হ'ল। মানে গাড়ীটো ভয় লাগে বাৰু, মই নাজানো, শিকিছোঁহে, কিন্তু স্কুটি চলাবলৈ ভয় লগা হ'ল তেতিয়াৰ পৰা। আৰু এতিয়া যেন ডাইৰেক্ট সেই ওপৰত দেখিছে নহয় ব্ৰিজখন, এইখন হ'ল ইউনিভাৰ্চিটি ব্ৰিজ। আৰু আমি এনেকৈ তলেদি পাৰ হৈ আহি সেইফালে গৈ ব্ৰিজৰ ওপৰত উঠি ইউনিভাৰ্চিটি গেটলৈকে যাম। মানে একদম ৰাস্তাতে শিকিবলৈ ওলাই আহিছোঁ। মানে ফিল্ডতো শিকিছিলোঁ দুদিনমান হ'ল। ফিল্ডত শিকিলেতো মানে কাম নিদিব ইমানকৈ, সেইকাৰণে ডাইৰেক্ট ৰাস্তালৈকে ওলাই আহিছোঁ। আৰু আগতে চলাইছোঁ বাৰু মাজতে কেইদিনমান মানে ৰাস্তাত, কিন্তু হ'লেও বহুত ভয় লাগে, উল্টা পুল্টা হয়, আৰু ভয়ে ভয়ে চলাইছোঁ। ভাবিছে চাগে টেপেনিজনী গাড়ী চলাইছে, কিন্তু পৰিস্থিতি সাপেক্ষে চলাব লগা হৈছে, মানে বাধ্য হৈ গৈছোঁ। কিন্তু মোৰ মানে গাড়ী চলোৱা একেবাৰে ইচ্ছা নাই। বহুত জোৰ কৰাৰ কাৰণে মানুহজন আৰু দেউতাই সদায় মানে কিবা নহয় কিবা এটা ইনচাল্ট কৰি কয় নচলোৱাৰ কাৰণে। সেইকাৰণে মই মানে বহুত বাধ্যত পৰিহে মই গাড়ী চলাবলৈ ওলাই আহিছোঁ। মানে মোৰ চলোৱা একেবাৰে ইচ্ছা নাই, মানে মোৰ বহুত ভয় লগা হ'ল। আৰু বিশেষকৈ ছোৱালীজনী থাকিলে এইবিলাক কৰিবলৈ একদম সাহস নহয়। কিন্তু এতিয়া মানুহজনো যিহেতু সদায় স্কুলত অনা নিয়া কৰিব নোৱাৰে, ডিউটি আজি ইয়াত কাইলৈ তাত, এনে প্ৰব্লেম হৈ যায়। আৰু দেউতাও ভৰি মানে আঁঠু বিষ হৈছে, সেইকাৰণে কৈছে মই নোৱাৰিছোঁ আৰু গাড়ী চলাবলৈ। সেইকাৰণে জোৰ জবৰদস্তি মোকেই হেঁচা মাৰি ধৰি গাড়ী শিকিবলৈ বাধ্য কৰাই দিছে আৰু ইফালে ছোৱালীজনী স্কুলত আনিলে এইখন গেটেদি সোমাব লাগিব আৰু এইখন গেটেদি ওলাব লাগিব। সেইকাৰণে প্ৰেক্টিছটো ইয়ালৈকে কৰি আছোঁ, যাতে অকল যেনে তেনে কৰি স্কুল আনিব পৰা মই হৈ যাওঁ। আৰু এইখন গেটতে আনি ঘূৰাই গাড়ীখন আৰু ইয়াৰ পৰাই উভতি যাম। মানে এইটো ৰাস্তাতে চলাই অভ্যাস কৰি আছোঁ। এইখন গেটেদি ছোৱালীজনী স্কুলত সোমাব লাগিব, বৰ্তমান বন্ধ আছে বাৰু। মই খালি গাড়ীখন ঘূৰাই আনিলোঁ, আনি আকৌ এইফালেদি ঘৰলৈ আহি আছোঁ। মানে এইডোখৰতে যিহেতু আনিব লাগিব, আৰু ভিৰো হয় বাৰু এইডোখৰত 8-9টামান বজাত, সেইকাৰণে এইডোখৰতেই প্ৰেক্টিছ কৰি আছোঁ। ইয়াতে চলালোঁ দুবাৰমান এতিয়ালৈকে, আৰু এতিয়া মানে ইয়ালৈ ঘূৰি নাহোঁ বুলি ভাবিছোঁ। আৰু এনেকৈ আমি ব্ৰিজৰ কাষেদি এতিয়া গাঁৱৰ ভিতৰৰ ৰাস্তা চলাম বুলি ভাবিছোঁ। কিয়নো ভিতৰৰ ৰাস্তাই চলাম মানে এইটো মোৰ নিজৰে আইডিয়া হয়। মানুহ আহে, গৰু ছাগলী, আৰু তাত ব্ৰেক মাৰি মাৰি লাহে লাহে চলাব লগা হয়, তেতিয়া আইডিয়া হৈ যায়। আৰু গিয়েৰটো চেঞ্জ কৰিবলৈ পাহৰি যাওঁ নহ'লে, সেইটো। আৰু লগতে টাৰ্ণিংবোৰ দেখিলে ভয় লাগে, সেইবিলাকো মানে শিকিব পাৰোঁ গাঁৱৰ ৰাস্তাৰ ভিতৰত গ'লে। আৰু বহুত মানুহ থাকে যিহেতু ৰাস্তাৰ কাষে কাষে, গতিকে সেইবোৰ চাইও চিতিও চলাব লাগে যে, সেইটো এটা প্ৰেক্টিছ হৈ যায়। সেইকাৰণে মই ভাবিলোঁ গাঁৱৰ ভিতৰৰ ৰাস্তালৈ যাওঁ। মানে গৰু ছাগলীৰ পৰা হাঁহ কুকুৰালৈকে চব ওলায়, আৰু এইডোখৰ ৰাস্তাত কেনেকৈ চলাব লাগে তেতিয়া মানে আইডিয়া এটা আহি যায়। আৰু সেইকাৰণে টাৰ্গেট কৰিলোঁ যে গাঁৱৰ ভিতৰৰ ৰাস্তাটো দি সোমাই দিওঁ। মানে এইফালেও আহোঁ বাৰু মাজে মাজে। এতিয়া আহিলোঁ বাগানৰ সৰু সৰু ৰাস্তাই, কিয়নো এইফালে ওলাম আমাৰ ট্ৰেইনৰ সুৰংগ এটা আছে। মানে ওপৰে ট্ৰেইন যায় আৰু তলেদি মানে গাড়ী যায়। আৰু এইটোত প্ৰথম দিন চলাওঁতে আধা ৰাস্তাতে মানে ভিতৰত নি আধাতে এৰি দিছিলোঁ, কাৰণ মই নোৱাৰিছিলোঁ। আৰু কালি পৰহি দুদিন বাৰু এইফালে নিব পাৰিছোঁ, আৰু আজিও ভাবিছোঁ এইটো
এইটোৱেদি মানে মই লৈ যাম আৰু গাড়ীখন, সেইকাৰণে এইফালেদি ওলাই আহিলোঁ। এই তলেদিও লাহে লাহে আনিব পৰা হৈছোঁ বুলি মই ভাবিছোঁ, কিন্তু মোৰ মানুহজন নাথাকিলে মই অকলে কেতিয়াও মই অনা নাই আৰু পাৰিম বুলি মনে নাযায়, কাৰণ গাড়ী মই চলাওঁ, আইডিয়া তেওঁ দিয়ে, মানে গিয়াৰটো কেতিয়া চেঞ্জ কৰিব লাগে, মানে ছাইডত মানুহ থাকিলে কিমান দূৰৰ পৰা কাটিব লাগে, আৰু টাৰ্ণিং থাকিলে কিমান দূৰৰ পৰা গাড়ী আহিলে কেতিয়াবা গাড়ীখনৰ মানে ৰাস্তাৰ একেবাৰে মাজতে গুচি যায়, আৰু সেইকাৰণে ছাইডলৈ অনা এই দায়িত্বটো তেওঁৰ হয়। সেইকাৰণে ভিডিঅ' এই প্ৰথম কেইদিন একেবাৰে কৰা নাছিলে, আজিহে কৰি দিছে বাৰু। মই ঘৰতে কৰি আহিছিলোঁ ভিডিঅ' এটা কৰি থবা দে বুলি, সেইকাৰণে কৰি দিছে, বেছিকৈ কোৱাও নাই বাৰু। এইফালে আহিলোঁ আকৌ আমাৰ ঘৰলৈ যোৱা ৰাস্তাইদি, কিন্তু আমি ঘৰলৈ নগৈ ডাইৰেক্ট আকৌ ইউনিভাৰ্চিটিৰ ফালে গৈ আছোঁ। তাৰপিছতে আমি ঘৰলৈ যাম, যিহেতু এতিয়াও বহুত সময় আছে। আমি খুব সোনকালে ওলাই আহিছিলোঁ, আৰু ছোৱালীজনীও চাগে উঠা নাই, কাৰণ তাই ইমান ধুনীয়াকৈ শুই আছে। সময় যিহেতু পাইছোঁ সেইকাৰণে চলাই লৈছোঁ অকণমান। এইখন হ'ল ইউনিভাৰ্চিটি ব্ৰিজ, আৰু এইফালেদি ভিডিঅ' কৰি থৈছিলে মোক অকণমান, আৰু সেইটো মই অলপ লগাই দিছোঁ। ভিডিঅ'টো মানে পথালি নহ'লে একদম চিধা কৰি উঠাই দিলে, কাৰণ মোৰ ফালে ভিডিঅ' কৰিবলৈ হ'লে মানুহটো চকুকেইটা মোৰ ফালে হৈ থাকে, আৰু চকুকেইটা যদি মোৰ ফালে থাকে ৰাস্তা কোনে চাব, মাত্ৰ গাড়ীখন মই চলাইছোঁহে, মানে ৰাস্তাটোত চাই ক'ত কি আছে কৰি দিয়াটো তেওঁৰ দায়িত্ব। সেইকাৰণে মোক বেছি ভিডিঅ' কৰা নাই বাৰু, সেইকাৰণে কৰিবও নোৱাৰে। আৰু এইফালে মোৰ এনেও ৰাতিপুৱা মুখ শুকাই আছে বাৰু, ক্ষীণ মানুহৰ কথা, আৰু গালি খাই আৰু ক্ষীণ হৈ গৈছোঁ, মানে যিটো গালি খাওঁ নহয় ৰাতিপুৱাই উল্টা পুল্টা হ'লে, আৰু গালিটো পাৰিবই লাগিব দিয়কচোন কিছু টপিকত, মানে নহ'লে মগজুটোত একেবাৰে একো নোসোমায়। লগতে মানে সেই আৰু অহংকাৰৰ দায়িত্বত মানে সোমাই মগজুটোত বহুত কিবা কিবি সোমালে, আৰু পটককৈ এতিয়া এইবিলাক কথা নোসোমায়েই, সেইকাৰণে গালি পাৰিব লগা হয়, আৰু গালিটো শুনাব নোৱাৰি, এনেকুৱা গালি হয়, আৰু সেইকাৰণে মোক সোমাই গৈছে মোৰ। আৰু এতিয়া ঘূৰি আহি পালোহি মানে ইউনিভাৰ্চিটিৰ পৰা, এইটো উঠিলোঁ ব্ৰিজত, আৰু ব্ৰিজৰ তলেদি নামি ডাইৰেক্ট যাম ঘৰলৈ, কাৰণ এতিয়া ছোৱালীজনী উঠিলেই চাগে আৰু স্কুল যাব লাগিব। দৌৰাদৌৰিকৈ কাম কৰি ছোৱালী ব্ৰাছ কৰা, মুখ ধোৱা, গা ধোৱা, ভাত খোৱা, বনোৱা, আৰু এজনক অফিচলৈ পঠোৱা, মানে বহুত কাম আছে, আৰু ৰৈ থাকিব নোৱাৰি। ভিডিঅ' কৰা নহ'ব চাগে, এইটো ভিডিঅ' এনেকৈয়ে ৰাখিব লাগিব। ইয়াৰ পৰা গৈ ডাইৰেক্ট ভাত পানী বনাই মানে স্কুল ৰেডি হ'ব লাগিব। আৰু আহি পালোহি ঘৰ, আৰু আহি পাই ডাইৰেক্ট চাইছোঁ ছোৱালীজনী যেনেকৈ শুৱাই থৈ গৈছোঁ তেনেকৈ শুই আছে, আৰু ভিডিঅ' কৰা নহ'ব। আজিলৈ ৰাখিছোঁ, নতুন এটা ভিডিঅ' লৈ আকৌ আহিম, তেতিয়ালৈকে বাই।